সেই ফেমিলি কি খবৰ, আশা কৰোঁ সকলোৰে ভাল। আকৌ এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মানে নতুনকৈ এটা প্লেচ আমাৰ ৰঙিয়াত মানে নতুনকৈ হৈছে পদুম পুখুৰী বুলি। গতিকে কিছুমানে ভিডিঅ' বনাইছে কিন্তু ভালকৈ এড্ৰেছটো কোনো কোৱা নাই। গতিকে মই ভালকৈ আজি এড্ৰেছটো কওঁ আপোনালোকক, কোনখিনি জেগাত আৰু ক'ত বা আছে, ইয়াতেই আছে। গতিকে মই এড্ৰেছখিনি কম আৰু আপোনালোকে আহিব আৰু। আচ্ছা, এতিয়া গাইজ অনুপক ল'লোঁ আৰু ৰাতিৰ ভিউ চাওঁ ৰঙিয়াৰ গাইজ। চব অন্ধাৰ হৈ গয়া হে। আৰু আজি গাইজ মানে আজি জুলন লাষ্ট, মানে জুলনটো শেষেই হ'ল দিয়কচোন, মেলা আজি লাষ্ট। আজি যি পাওঁ তাকে উঠাই নিওঁ নেকি গাইজ। চব সস্তা দিব বুলি কৈ মানুহে কিন্তু নেদেই। এই 10 টকা 20 টকা কমাব সেয়ে আৰু। আজিকালি দোকানীগিলা জানা হৈছে যে আমি যে লাষ্ট দিনা যাম। এইটো শিৱ মন্দিৰ যোৱা ৰাস্তা গাইজ। গেটখন চাওক, গেট বোলে, দলংখন চাওকচোন। মই মানে ভিডিঅ'ত এংগেল কেনেকুৱা হৈছে একো নাজানো, মানে চালেও মানে ধৰক মই এনেকৈ চাই থাকিম মানে হেলমেটটোত কেমেৰাত ক'ৰবাত গাড়ী চাড়ী আগবাগে লাগি যাব। চব ভয় লাগে না, এইগিলা কৰিব নোৱাৰি আৰু। যি এচি সেই এচি আৰু গাইজ। এংগেলটো মিলাক আৰু নিমিলি না আৰু একবাৰ কৰিম। এইফালে মেলা চলি আছে এতিয়া আমি এইফালেদি যাম। এইফালেতো ৰাতি চিনি পায় চবে। তিনিআলিলৈকে গাইজ আপোনালোকেতো সকলোৱে চিনি পায় ৰঙিয়াৰ, যোনে লোকেল বুলি নহয়, তিনিআলি চবে চিনি পায়। সেইফালে বোলে যাব লাগে, গতিকে মই চিনি নাপাওঁ ভালকৈ, বিচাৰি যাওঁ, আপোনাকো দেখুৱাইছোঁ। আজি মটৰ ব্লগিং গাইজ ৰাতি দেয়া। মই কৈছিলি নহয় গাইজ, মই য'ত আহোঁ তাতে যাম লাগি, এইটো সঁচা কথা। চিধা ওরে পিয়া। মানে গাইজ লগৰজনক সুধিলোঁ যোনে গৈছিল পদুম পুখুৰীলৈ। মানে মই ঠিকেই কৈছিলোঁ, তিনিআলিৰ পৰা পূৰা চিধা যাব লাগে, চিধা গ'লে পাই বোলে। গতিকে চাই থাকক, দেখুৱাই আছোঁ। ইয়াতে গাইজ কালি কৃষ্ণ জন্মাষ্টমী পালন কৰিছিল মন্দিৰটোত ইয়াতে। মানে মই গাইজ হেলমেটটো চেঞ্জ কৰিব লাগিব সঁচাকৈ, কিবা মই আৰু দেখা নাপাওঁ সেনেকুৱা হৈছোঁ। হেলমেটটো চাইজ ঠিকেই, কিবা মই কমফৰ্টেবল পোৱা নাই। মানে ধৰক ছাইডটো মানে ধৰক কেতিয়াবা তলৰ ছাইডেদি ষ্টেণ্ডটো উঠাব গ'লে ষ্টেণ্ডে দেখা নাপায়। চ' গাইজ আমি তিনিআলি পামেই, বেছি সময় নাই। ৰে'লগেট পালোঁ। এইফালে এইটো মন্দিৰ আৰু ইয়াৰে লেফ্ট ছাইডে গ'লে পায় ষ্টেচন। মানে ষ্টেচন যোৱা ৰাস্তা বহুত আছে, এইফালেদিও যাব পাৰে। আৰু চিধা গ'লে তিনিআলি। মানে ইটোৱে হ'ল তিনিআলি চক। এইটো শিৱ মন্দিৰ, সকলো সেৱা কৰি লওক। এই চকটো চিনি পাইছে চাগে। এতিয়া বিচাৰি যাওঁ পদুম পুখুৰী দেই ইয়াৰ, মিছন পদুম পুখুৰী। এইটোৱে নেকি? এই নহয়, মই দোকান গেলা বুলি সেই বুলি ভাবিছিলোঁ গাইজ। মানে ক'ত সেইটো চাগে হয়, পাইছোঁ না। এই গাইজ পালোঁ দিয়ক, এই ইয়াতে আছে ক'ৰবাত। এইটো পালোঁ আমি, পদুম পুখুৰী ফাইনেলি গাইজ। ফাইনেলি গৈছে এইটো পদুম পুখুৰী। তই নাম্বাৰ কিয় লাগে? মানে গাইজ দুদিন আগত সেই আই লাভ ৰঙিয়াটো আছিল, আজি উৰি গ'ল লাইট।
প্লেচটো বেয়া নহয় কিন্তু গাইজ মেইনটেনেঞ্চ চাবতো নাই টেষ্ট প্ৰব্লেম ইয়াত তাতে কিন্তু মাছ আছে বহুত হাজোৰ নিচিনাকৈ ডাঙৰ যদি সেই একো নেপেলায় বেয়া বস্তু তেনেহ'লে ডাঙৰ হ'ব আৰু মানে গাছ এইটো আগতে অকল পুখুৰী এটা আছিল সাধাৰণ পুখুৰী আৰু এইটো এটা ৰাস্তা আছিল মানে ধৰক লেতেৰা নহ'বৰ কাৰণে মানে এইটো এটা পাৰ্ক বনাই দিলাক ৰঙিয়াই ভালেই কৰিছে চাওকচোন কিন্তু এইটো অলপ বেয়া লাগিছে এইটোৱে মানে মেইন এট্ৰেকশ্যন হয় পাব্লিকৰ কিন্তু এইটোৱেই নাই গতিকে যদি বেয়া হৈছে এতিয়া ভাল কৰিব লাগে যদি অন কৰা নাই তেতিয়া অন কৰিব লাগে গতিকে সেয়াই আৰু বলক এইফালে যাওঁ পদুম পুখুৰী এতিয়া আমি ইয়াৰ পৰা এতিয়া যাওঁ যাই কেনে ভিডিঅ'টো সমাপ্ত কৰি ল'ম যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগৰজনৰ লগত শ্বেয়াৰ কৰিব গতিকে সেয়া